মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিব। নমস্কাৰ ফেমিলি, কি খবৰ আপোনালোকৰ? মুছলিমসকলৰ বেয়া খবৰ। এই মাত্ৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কথা ক'লে আপোনালোকে চাই ল'ব। যেতিয়ালৈকে আমাৰ মামাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে মুছলিমসকলৰ লগত যুদ্ধ লাগি থাকিব আৰু জুবিনদাৰ ন্যায়ৰ বাবে প্ৰচেষ্টা কৰি থাকিব। কি কথা ক'লে আপোনালোকে কমেণ্ট কৰি জনাব। এনেকুৱা ভাবোঁ জানে মানে হিন্দু মুছলিমৰ লগত একো কথা কোৱা মানে মোৰ এনেকুৱা জড়িত নহয়। এইটো জাষ্ট আপডেট লৈ আহিছোঁ। মোৰ কোনো হিন্দু মুছলিম এনেকুৱা মই জড়িত কৰি মই এই ভিডিঅ'টো লৈ অহা নাই। আপোনালোকে চাই ল'ব আমাৰ মুখ্যমন্ত্ৰী কি কথা ক'লে। এতিয়া সকলোৱে জানানে মানে আমাৰ ৰয় বিনালে মুভিটো ৰিলিজ হৈ গ'ল বা মুক্তি পালে, কিন্তু সকলো মানুহে টিকেট বিচাৰি পোৱা নাই বুলি কৈছে। কিন্তু এডভান্স টিকেট কাটি ল'ব লাগে। মানে সকলোৱে ভিডিঅ'টো মানে মুভিটো চাই ফিল্মটো চাই সকলোৱে ভাল লাগিলে, চকু পানী মুজিলে, চকু পানী ওলালে। ইমান যে দুখৰ কাহিনী এটা লিখি থৈ গ'ল জুবিনদাই, মানে ক'বও নোৱাৰে, ভাষা ক'বও নোৱাৰে। ইমান যে কাহিনীটো কেনেকুৱাই জুবিনদাৰ লগত সম্পৰ্ক হ'লে। ঠিক আছে, আপোনালোকে চাই ল'ব আমাৰ CM মুখ্যমন্ত্ৰী মহোদয় কি কথা ক'লে আপোনালোকে নিউজত চাই ল'ব আৰু কমেণ্ট কৰিব নাপাহৰিব। অলপ বেয়া পাব পাৰে মুখ্যমন্ত্ৰীক মুছলিমসকলে, কিয়নো আমাৰ মুখ্যমন্ত্ৰীয়ে ক'লে। চাই ল'ব, মই কোৱা কথা নহয় এইবিলাক। আপোনালোকে চালে গম পাব। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'ব। পোনপ্ৰথমবাৰে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব। জুবিনদাৰ কাৰণে এটা জয় জুবিনদা বোলে কমেণ্ট লিখি দিব। চাই লোৱা প্ৰথমে। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিব। ৰাজ্যত জুবিনৰ ন্যায় নিজৰ জাগাত, তাক আমি দিমেই 100%। বাকী ইছ্যুবিলাকতো নোহোৱা হ'ব নোৱাৰে। আজি সকলোৱে কয় অমুক কৰিব নালাগে, তমুক কৰিব নালাগে। এবাৰ লুৰিণ গগৈ কৈ দিয়ক নাম যে মই ইলেকশ্যনো নেখেলোঁ জুবিনৰ ন্যায়ৰ কাৰণে। এই যে ন্যায় পাৰ্টি এটা আছে, অৰিজিনেলখিনি বেলেগ, প্ৰকৃত অনুৰাগীখিনি বেলেগ। যিখিনি ডুপ্লিকেট ন্যায় পাৰ্টি জীৱনত জুবিনক সমালোচনাই কৰি থাকিলে, এদিনো জুবিনৰ ভাল কথা নকলে, এই ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে কৈ দিয়কচোন মই ইলেকশ্যন নেখেলোঁ বুলি। ইটো হ'ব নালাগে, সিটো হ'ব নালাগে, লগত ইলেকশ্যনো নুঠো বুলি কৈ দিয়ক। কয় বোমা ফুটাব নালাগে, পূজা কৰিব নালাগে, ইটো কৰিব নালাগে, সিটো কৰিব নালাগে, লগত অখিল গগৈ কৈ দিয়ক যে এইবাৰ ইলেকশ্যনো হ'ব নালাগে। লুৰিণজ্যোতি গগৈয়ে কৈ দিয়ক এইবাৰ ইলেকশ্যনো মই নেখেলোঁ দুখতে, সেইটোতো নকয়। এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন, কিন্তু আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি। সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম, কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ। মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া, তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব। এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে? মই দেশৰ গৃহমন্ত্ৰী, ৰাজ্যৰ গৃহমন্ত্ৰী, যিখিনি মই গম পাব লাগে সেইখিনিতো মই গম পাবই লাগিব। 17 ডিচেম্বৰ লাষ্ট ডেট হয়। 19 তাৰিখে তেওঁ ঢুকাইছিলে, গতিকে আমি 3 মাহত দিব লাগে। গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ, কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব। মই লাষ্ট ডেটটো কৈ আছোঁ। আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জোকাই থাকে।
তেওঁলোকৰো মুখত চূণ পৰিব। মই এটা ব্ৰডকাষ্টত কৈছিলোঁ, হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CM-এ হত্যা কৈছিলে, CM-এ যি কয় ভাবি চিন্তি কয়, CM-এ এটা কথাও উপৰুৱাকৈ নকয়। লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব, গতিকে 17 ডিচেম্বৰৰ আগত হ'ব, কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ। ছিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টিমটো গৈছিলে, তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে। আজি ছিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকলজি ৰিপৰ্ট, অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি ছেকেণ্ড পোষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে, কিন্তু ছিংগাপুৰৰ টক্সিকলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড চেম্পল লৈছিলে, গতিকে সেইটো বহুত বেছি অথেণ্টিক হয়। আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে ছিংগাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট, সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে, যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব। মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই 1 ষ্টেপ বেছি কৰিছোঁ, 1 ষ্টেপ কম কৰা নাই, আৰু সময়ে এইটো প্ৰমাণ কৰিব। বিশেষকৈ যিদিনাখন চাৰ্জশ্বীট পুলিচে দিব, সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ। গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা, গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই। এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব। মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই 1 ষ্টেপ বেছি কৰিছোঁ, 1 ষ্টেপ কম কৰা নাই, আৰু সময়ে এইটো প্ৰমাণ কৰিব। বিশেষকৈ যিদিনাখন চাৰ্জশ্বীট পুলিচে দিব, সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ। গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা, গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই। এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব। মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই 1 ষ্টেপ বেছি কৰিছোঁ, 1 ষ্টেপ কম কৰা নাই, আৰু সময়ে এইটো প্ৰমাণ কৰিব। বিশেষকৈ যিদিনাখন চাৰ্জশ্বীট পুলিচে দিব, সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ। গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা, গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই। এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব। মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই 1 ষ্টেপ বেছি কৰিছোঁ, 1 ষ্টেপ কম কৰা নাই, আৰু সময়ে এইটো প্ৰমাণ কৰিব। বিশেষকৈ যিদিনাখন চাৰ্জশ্বীট পুলিচে দিব, সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ। গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা, গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই। এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব। মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই 1 ষ্টেপ বেছি কৰিছোঁ, 1 ষ্টেপ কম কৰা নাই, আৰু সময়ে এইটো প্ৰমাণ কৰিব। বিশেষকৈ যিদিনাখন চাৰ্জশ্বীট পুলিচে দিব, সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ। গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা, গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই। এমাহৰ পিছত আমাৰ কষ্টৰ ফচল
ৰাইজে নিজে দেখা পাব পালে আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কথা ক'লে পষ্টমৰ্টম ৰিপৰ্টটো ছিংগাপুৰৰ পৰা পোৱা হ'ল বা ৰিপৰ্টটো পঠাই দিয়া হ'ল জুবিনদাৰ ন্যায়ৰ বাবেও মানে কাম কৰি থাকিব এনেকুৱা এটা কথা ক'লে আমাৰ মামাই ঠিক আছে বাৰু আমাৰ মামাই কাম কৰিব লাগিবই আৰু মামাৰ হাততে সেইবিলাক কাম সকলো থাকিব লাগে কিয়নো আমাৰ বিজেপি চৰকাৰে কৰি আছে নহয় জানো ন্যায়টো বিজেপি চৰকাৰে কৰিব লাগিব আৰু জাষ্টিচ বিচাৰি আছে জাষ্টিচটো আমি পাবই লাগিব দেচোন এইটো আমি 100% কথা জাষ্টিচটো পামেই মই ভাবিছোঁ মানে পামেই আৰু পাবই লাগিব জাষ্টিচ অতি সোনকালে পাবই লাগিব জুবিনৰ ন্যায়টো যেনেকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিছে অতি সোনকালে জাষ্টিচটো আমি পাবই লাগিব ঠিক আছে ৰাখিলোঁ এতিয়া নেক্সট আপডেটত লগ পাম আপোনালোকে কমেণ্ট কৰি জনাব আৰু কি ক'বলৈ কমেণ্ট কৰি জনাব মই আপোনালোকৰ কমেণ্টটো ৰিপ্লাই দিবলৈ সাজু আছোঁ ঠিক আছে নেক্সট আপডেট লগ পাম যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব জয় জুবিন দা থেংক ইউ ছ' মাছ বাই বাই